নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল ডিমুভ অফিচিয়েল 22 লৈ সমূহ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি আপোনালোকক এনেকুৱা এটা ঠাইলৈ লৈ গৈ আছোঁ যিডোখৰ ঠাইৰ কথা স্থানীয় লোকৰ বাহিৰে অসমৰে প্ৰায় 99% লোকেই আজিও গম নাপায়। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম ডিব্ৰুগড় বকুলৰ পুৰণি পলিটেকনিক কলেজ। বৰ্তমান মানুহে যাক ভূত বাংলা বুলি আখ্যা দিছে। কলেজখনৰ বিষয়ে সবিশেষ নাজানো যদিও স্থানীয় লোকে কোৱা মতে প্ৰথমে কলেজখনত এজনী ছোৱালী ছুইচাইড কৰিছিল। তাৰ পাছত কেইবাগৰাকী লোক সেই কলেজখনৰ ভিতৰত মৃত্যু হৈছিল। গতিকে সেই সময়ত গোটেই কলেজখন গোটেই কলেজ কলনীটো বন্ধ কৰি দিয়া হৈছিল। সেই বহু বছৰ আগত বন্ধ হৈ যোৱা কলেজখনৰ বৰ্তমান কি অৱস্থাত আছে তাৰে দৃশ্যসমূহ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, য'ত আপোনালোকে দেখিবলৈ পাব কলেজখনৰ 3 তলাৰ ছাদৰ ওপৰত অৱস্থিত বিশাল গছ বনেৰে ভৰপূৰ হৈ থকা এক ভয়ংকৰ জংঘল। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অকণো স্কিপ নকৰাকৈ। যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্ৰথমে ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো টিপি দিয়ক যাতে আগলৈ মোৰ আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি আগতে পায়। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পুৰণি হৈ যোৱাৰ কাৰণে তাকে মানুহবিলাকে ভূত বাংলা নাম দি এই ডালটো এটা গছৰ ডাল এটা একদম মানুহৰ দৰে লাগিছে। মানুহটো যেন কিবা ওলমি আছে। আমি নিজে এটা আচৰিত বস্তু দেখা পালোঁ, আচৰিত যেনেই লাগিছে। বাংলাত উপস্থিত হৈছোহি। এইখন আগত আছিলে পুৰণি পলিটেকনিক কলেজ, ITI কলেজ, আৰু আজি আমি ইয়াক চাবলৈ আহিলোঁ। আমি বৰ্তমান সোমাই আহিলোঁ ভূত বাংলাৰ ভিতৰলৈ আৰু আমি আপোনালোকক দেখুৱাব বিচাৰিম আমাৰ ভূত বাংলাৰ ভিতৰৰ দৃশ্যসমূহ। এয়া আমাৰ ভূত বাংলাৰ পৰিৱেশ আৰু এয়া আমাৰ ৱাৰ্ডেন ছাৰ, এয়া আমাৰ সহপৰীক্ষাৰ্থী। প্ৰতিখন বেৰত লগাই আছে গছ আৰু প্ৰতিখন বেৰত গজি উঠিছে এক গছ। ভয়ংকৰ পৰিৱেশ। গোটেই ঘৰটো গোটেই গছ জংঘল আৰু বট গছেৰে ভৰি পৰিছে। এয়া চাওক গোটেই ঘৰৰ ৱালবিলাক একেবাৰে গছেৰে আৱৰি ধৰিছে। ভাবিলোঁ এয়া সাপৰ ছাল। এইটো এক ৰাস্তা। এতিয়া আমি আপোনালোকক দেখুৱাম ওপৰৰ পৰিৱেশ চোৱা। আমি উঠি গৈছোঁ ওপৰলৈ আৰু ওপৰৰ দৃশ্যাংশ আপোনালোকক দেখুৱাম।
সুন্দৰ পৰিৱেশ, কিন্তু যিমানেই সুন্দৰ সিমানেই আমাৰ কি জৰাজীৰ্ণ পৰিৱেশ। এইটো 2 নম্বৰ তলাৰ ঘৰটো, আৰু ওপৰত আছে, আৰু ওপৰলৈ আপোনালোকক লৈ গৈছোঁ দেখাবৰ কাৰণে। যিমান পাৰোঁ আপোনালোকক ওপৰলৈ লৈ গৈ দেখাব বিচাৰিছোঁ। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ওপৰত আহি এখন সুন্দৰ ঠাই পালোহি, আৰু এই ঠাইখন আপোনালোকে চাওক, যেন যিকোনো ঘৰৰ ওপৰৰ দৃশ্যাংশ নহয়, এক যেন মাটিৰ ওপৰতে অৱস্থিত এক দৃশ্য। এনেকুৱা যেন লাগিছে এইডোখৰ যেন কোনোবা মাটিৰ ওপৰতে আছে, কিন্তু সেয়া নহয়। এই 3 তলাৰ ওপৰত আপোনালোকে চাইছে, গোটেই ঘৰে ওপৰে চালে বেৰে মাটিয়ে গোটেই হাবিৰে ভৰপূৰ হৈ গৈছে, জংঘলেৰে ভৰপূৰ হৈ গৈছে। ইয়াত কি সুন্দৰ এক পৰিৱেশ সৃষ্টি হৈছে। চাওক, দেখাত এইটো যেন ফুটপাথৰ দৰে লাগিছে, ফুটপাথ নহয়, এই জংঘলেৰে আগুৰি আছে। আমাৰ দৃশ্যাংশ, এই ঘৰটো জংঘলেৰে আৱৰি ৰাখিছে। সুন্দৰভাৱে নিৰ্মাণ কৰিছিলে এই কলেজখন। দুৰ্ভাগ্যবশতঃ বন্ধ হৈ যোৱাৰ কাৰণে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে বৰ্তমান। আৰু এইপিনে আছিলে গাৰ্ল হোষ্টেল আৰু বইজ হোষ্টেল, আৰু আগপিনে আপোনালোকে দেখিবলৈ পাব